हाय गाइस स्वागत जनाइছো অন্য এটা ভিডিওলৈ আৰু আজি মই আছো কাকচাং ওয়াটাৰফলস আৰু এজন আজি মোৰ লগত আছে মোৰ ফ্ৰেন্ড দীপু আৰু ইয়াৰ চৌপাশৰ পৰিবেশ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছো মই Hold me close till I get up. Time is barely on our side. So guys, চালে ইয়াৰ পৰিবেশ আৰু ইয়াত আপোনালোকে গাড়ী চাৰি পাৰ্ক কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে যদি ভাবে পিকনিক খাব পাৰে তেন্তে ইয়াতে পিকনিক আপোনালোকে খাব পাৰে আৰু ইয়াৰ পৰা কিছু দূৰ গলে আমি পাম ওয়াটাৰফলটো তো গাইস অলপ দূৰ খোজ কাঢ়ি যাব লাগিব তো বলক আপোনালোকক দেখাবলৈ চেষ্টা কৰো তো গাইস গাড়ী চাৰি পাৰ্ক কৰি এতিয়া ওয়াটাৰফলটো ফালে যাওঁ আৰু আজি মোৰ লগত আছে বিভাজ আৰু দীপু আমাৰ গাঁৱৰ যুৱক তো গাইস ইমান দূৰ খোজ কাঢ়ি গৈ আছো এটা হাত ভৰি বিষাই গৈছে আৰু চাওক না এনেকুৱা এটা জায়গাত ইমান ধুনীয়া ওয়াটাৰফলস এটা থাকিব পাৰে আৰু ভিডিওটো স্কিপ কৰি নাযাব যদি আমনি লাগিছে আগলৈ চাই থাক প্ৰকৃতিৰ সম্পূৰ্ণ আনন্দ ল'ব পাৰিব এক বিউটিফুল নেচাৰ আৰু এইখিনি পানী চাওক কি পৰিষ্কাৰ তো গৈ থাকক আমাৰো ভৰি হাত বিষাই গৈছে আৰু গাইস এইখিনি পানী চাওক কিমান পৰিষ্কাৰ হয়তো এইখিনি পানী খোৱাৰ ব্যৱস্থা কৰি থৈছে আৰু চাওক না তো গাইস বহুত দেৰি অপেক্ষা মূৰত ভাল বেয়া ভাল একা বেকা ৰাস্তাৰ মাজেদি আমি আহি পালো ওয়াটাৰফলসটো আৰু এয়া সন্মুখত চাওক কিমান ধুনীয়া এটা পৰিবেশৰ বিউটি আৰু এয়া চাওক তো গাইস এইখন চাওক কিমান ধুনীয়া এখন বিউটিফুল নেচাৰ এখন পৰিবেশ আমাৰ গৌৰৱ হয় যে অসমত আমাৰ এনেকুৱা প্ৰকৃতিৰ চিহ্নবোৰ দেখিবলৈ পোৱা যায় আৰু এইবোৰ আমি সুৰক্ষা কৰি ৰখা এইবোৰ আমাৰ কৰ্তব্য সো গাইস যদি ভিডিওটো ভাল পালে তেন্তে ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই মাজত থকা ভিডি নম্বৰ সিম্বলটো ক্লিক কৰি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু যদি ভিডিওটো ভাল পালে তেন্তে ভিডিওটো মাৰক লাইক আৰু আজিলৈ মানে
চ' গাইছ আজিলৈ ৰাখিছোঁ ইমানে ধন্যবাদ বাই বাই জয় অসম আৰু আপোনালোকে জানি আচৰিত হ'ব যে ইয়াৰ ৱাটাৰফলছৰ পানী 365 দিন বছৰৰ পৰিয়ে থাকে এদিনো শেষ নহয় মানে কি আৰু